जय हिंद बंदे मातरम हैप्पी रिपब्लिक डे আজি মই যাবলৈ ওলাইছো উত্তৰ লখিমপুৰ খেলপথাৰলৈ মোৰ ভাগৰ তাত কাৰ্যসূচী আছে আৰু বহুত বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে মই তোমালোকক ফিল্ডত পাই পিনে দেখুৱাম তোমালোকে গোটেই ভিডিঅটো চাবা আৰু ভাল পালে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিবা ওলা আমি এতিয়া খেলপথাৰলৈ যাওঁ তাত থকা অনুষ্ঠানখিনি তোমালোকক দেখুৱাম আজি মই উপস্থিত আছো নৰ্থ লখিমপুৰ খেলপথাৰত অনুষ্ঠিত হোৱা ৭৪তম গণৰাজ্য দিৱস অনুষ্ঠানত লখিমপুৰ গাৰ্লছ কলেজ এনচিচি শ্ৰীমতী দীপ্তি বাৰ্লাৰ দল ইয়াৰ পিছতে লখিমপুৰ তেলাহী কমলাবৰীয়া কলেজৰ এনচিচি শ্ৰীমতী ভাগ্যশ্ৰী সোণোৱালৰ দল এইবাৰ আগবাঢ়ি আহিছে চেণ্ট মেৰিজ হাইস্কুল স্কাউট এণ্ড গাইড ফাৰহান ইছলামৰ দল এইবাৰ অংকিতা গগৈ নেতৃত্বত গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ দল আজি ২৬ জানুৱাৰী এই দিনটো গোটেই ভাৰতবৰ্ষই গণতন্ত্ৰ দিৱস হিচাপে পালন কৰা হয় তোমালোকে কিতাপত পাইছা বা পাবা এই কথাবিলাক ভালকৈ পঢ়ি শুনি মনত ৰাখি ল'বা কানান মহাবিদ্যালয়ৰ হৈ বাৰেৰহানিয়া জনগোষ্ঠী নৃত্য এটি প্ৰদৰ্শন কৰিবলৈ ওলাইছে
সাহিত্য পৰম্পৰা আৰু গ্ৰাম্য জীৱনৰ প্ৰাণৰ স্পন্দনৰ সৈতে নিবিড়ভাৱে জড়িত। এয়া অতি গৌৰৱৰ বিষয়। এয়া আমাৰ সন্মুখত ৰেচম বিভাগ লখিমপুৰৰ প্ৰতীক পথ। যিকোনো দুৰ্যোগ বিশেষকৈ বানপানীৰ ফলত স্বাস্থ্যই পৰম ধন, দেখা থাকিলেহে দেখা। জিলা স্বাস্থ্য বিভাগে ৰক্তহীনতাৰ মুক্ত লখিমপুৰ জিলা গঠনৰ লক্ষ্যৰে এয়া আমালৈ এটি প্ৰতীক পথ আগবঢ়াই আহিছে। প্ৰতীক পথত এটা দিশত ৰক্তহীনতাৰ দুখন উপস্থাপন কৰা হৈছে, অন্য দিশত ৰক্তহীনতাৰ পৰা পৰিত্ৰাণ পোৱাৰ অৰ্থে দৰকাৰী ঔষধ আৰু খাদ্যাভ্যাসৰ বিষয়ে প্ৰদৰ্শন কৰা হৈছে। প্ৰতীক পথত দুয়ো দিশে আশা বাইদেউসকলে ৰক্তহীনতাৰ বিষয়ে অতিৱে প্ৰয়োজনীয় তথ্য উপস্থাপন কৰিছে। আমাৰ সন্মুখত স্বাস্থ্য বিভাগ লখিমপুৰ পথ সুৰক্ষা সপ্তাহৰ লগত সংগতি ৰাখি জিলা পথ সুৰক্ষা সমিতি লখিমপুৰৰ সহযোগত জিলা পৰিবহণ বিভাগ লখিমপুৰে পথ সুৰক্ষাৰ বাবে পঞ্চসূত্ৰ প্ৰতীক পথ হিচাপে লৈ আমাৰ সন্মুখলৈ আগবাঢ়ি আহি আছে। তীব্ৰ গতি পৰিহাৰ কৰক, দুৰ্ঘটনা এৰাই চলক, সুৰা কাম কৰি কেতিয়াও গাড়ী নচলাব। গাড়ী চলাওঁতে মোবাইল ফোন ব্যৱহাৰ নকৰিব। হেলমেট পৰিধান কৰি দুচকীয়া বাহন চলাওক। গাড়ী চলাওঁতে চালক আৰু আৰোহীয়ে চিট বেল্ট ব্যৱহাৰ কৰক। এই পঞ্চনীতি মানি চলি নিজেও বাচক আৰু আনৰো বাচক। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আগলৈও মই তোমাক এনেকুৱা ভিডিঅ'বিলাক দি থাকিম। তোমালোকে গোটেই ভিডিঅ'বোৰ চাবা আৰু ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা। জয় হিন্দ, বন্দে মাতৰম।